যান্ত্ৰিকতাৰ পৃথিৱীখনৰ সমাজ ব্যৱস্থাত লিখা নিলিখা বহুতো নিয়মৰ বান্ধোনেৰে জীয়াই থাকিবলগীয়া হয় মানুহ। তাৰে ভিতৰত ছোৱালীবোৰৰ বাবে থাকে আকৌসুকীয়া নিয়মৰ পৰিক্ৰমা। তেন্তে ময়ো জীয়াই নাথাকোঁ আধৰুৱা সপোনবিলাক লৈ, আজিয়ে নিজকে শেষ কৰি পেলাম। এই জীৱন যাত্ৰাত দেখা সপোনবোৰৰ সন্মুখত অহা প্ৰতিটো বাধা নেওচি দিঠকৰ বাটৰ সন্ধানত খোজ ল'ব পাৰিলেই সফল। আমাৰ এই জীৱনত কিছুমান মানুহ সাহস হৈ আহে, যিয়ে আমাৰ জীৱনৰ প্ৰতিটো পল ৰঙীন কৰি তোলে। এই ৰ সুমন, পুলিচক ফোন মাৰা ভাল হ'ব। আমি পাগল হৈছোঁ নেকি পুলিচক মাতিবি? আমি আনিব যাম, ব'ল না। ইহঁতে তাইক বিচাৰি পালে নে নাইবা? যে হনুমান জ্ঞান গুণসাগৰ যে কে বেছি দিলে গৈছে তাৰপিছত কি ছিল বাকী নি পাৰলি হ'ব ব'ল।